কৰ্ণ কিয় ইমান হতাশ হৈছ বাছা? মই আহিছো নহয় তোৰ পিতৃ সূৰ্যদেৱ, তই কিয় ইমান হতাশ হৈছ বাছা? শুনা বাছা কৰ্ণ, এটা কথা ভালদৰে মনত ৰাখিবা যে মানুহৰ জীৱনলৈ যিমানেই ধুমুহা নাহক কিয় কেতিয়াও হতাশ হ'ব নালাগে। গতিকে বাছা কৰ্ণ, এটা কথা ভালদৰে মনত ৰাখিবা, জীবন যুদ্ধ জীবনে হাই না মানে সিটো জনে সফলতা লভিবা পাৰে, সিটো জনে সফলতা লভিবা পাৰে। কেতিয়াও পাহৰি নাযাবা, এই সুখ দুখ যিটো জনে হহিবাব পাৰে, শ্ৰেষ্ঠতা লভিব জানা সিটো কৰ্ম ফলে, শ্ৰেষ্ঠতা লভিব জানা সিটো কৰ্ম ফলে। যোৱা বাছা কৰ্ণ যোৱা, চিত্তব্ৰত ৰজাৰ কন্যা আশাবৰীৰ স্বয়ংবৰ পাতিছে। বাছা কৰ্ণ, চিত্তব্ৰত ৰজাৰ কন্যা আশাবৰীৰ স্বয়ংবৰ পাতিছে। গতিকে অতি শীঘ্ৰে যোৱা বাছা স্বয়ংবৰ স্থলীতে। আৰু শুনা বাছা কৰ্ণ, নিজৰ বীৰত্বৰে দিয়াগৈ পৰিচয়, ক্ষত্ৰিয় বংশত জন্ম তোৰ সুত পুত্ৰ নহয়। বাছা কৰ্ণ, ক্ষত্ৰিয় বংশত জন্ম তোৰ সুত পুত্ৰ নহয়। কি কলে পিতৃ? এই কথা শুনি কৰ্ণবীৰৰ আনন্দমে প্ৰণাম